আজি আকৌ এটা কেক বনাই আছোঁ। কমপ্লিট হোৱা নাই বাৰু, কমপ্লিট হ'লে আপোনালোকক দেখুৱাম। আৰু কেক বনালে ইমানেই খেচনি হয় আৰু বস্তুও বহুত লাগে। আৰু এইফালে মই এইটো কি খাইছোঁ জানেনে? বগৰী। আমাৰ এজোপা বগৰী গছ আছে, এজোপা মানে 12 মাহেই লাগি থাকে। ছিজনৰ সময়ত অলপ বেছিকৈ লাগে, কিন্তু এতিয়া আনছিজন এটা দুটা লাগিয়ে থাকে তেনেকৈ। আৰু খাবলৈ বহুত ধুনীয়া মিঠা, চবেই ভাল পায় খাই। আৰু মায়ে ৰ'দত কিনো বুটলি আছে তাকে চাবলৈ গ'লোঁ। কচু বুটলি আছে। মই কৈছোঁ গৰমত কচু খাই জানো? মায়ে কৈছে গৰমতেই খাই কচু। আৰু এইফালে এয়া হৈছে অমিতা ফুল। আপোনালোকে অমিতা ফুল খায়নে? এনেদৰে অকণমান তেল দি ভাজি খাবচোন, ভাল লাগে খাই। তাৰপাছত মায়ে বনোৱা এয়া কচু তৰকাৰী ৰেডি, বহুত টেষ্টি হৈছিলে।